हेलो बंधु बान्धवीসকল স্বাগতম জনাইছো জানহাক ইউটিউব চেনেললৈ। প্ৰথম প্ৰশ্নটো হৈছে কোনখন দেশত মাত্ৰ 40 মিনিটহে ৰাতি হৈ থাকে? উত্তৰটো হৈছে নৰৱে। দ্বিতীয় প্ৰশ্নটো হৈছে বিশ্বৰ কোন এখন দেশৰ ৰাষ্ট্ৰপতিৰ কাৰ্যকাল এবছৰ হয় জানেনে? উত্তৰটো হৈছে ছুইজাৰলেণ্ড। তৃতীয় প্ৰশ্নটো হৈছে চিগাৰেটক অসমীয়াত কি বুলি কোৱা হয়? উত্তৰটো হৈছে স্মোক দণ্ডিকা। চতুৰ্থ প্ৰশ্নটো হৈছে মানুহৰ চকুৰ ওজন কিমান গ্ৰাম আপুনি জানেনে? যদি জানে কমেণ্ট বক্সত নিশ্চয় জনাব বুলি আশা ৰাখিলোঁ। পুনৰ লগ পাম পৰৱৰ্তী ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। জয় অসম।